গাইস ইয়াক কালি এটা পিএইচ দিছে ইয়ে খাই পাচ্ছি Hey guys, good morning and welcome back to my channel Nishanto Kolita. এতিয়া আজি মানে আমাৰ খানা আছে তো আমি এতিয়া ডিজে আনিব গৈ আছোঁ এই আমাৰ মালিক ডিজেৰ মালিক পিছফালে বহি আছে অকণটা আৰু ইয়াৰ পিলপিলি লৈ আহি আছোঁ আৰু ইফালে আছে আমাৰ ডেকা তো আমি এইকেইটা গৈ আছোঁ তো আজি পূৰা ব্লগটো তামাম এনজয় কৰিম আজিও সিদিনাৰ নিচিনা তো ধুনীয়া হ'ব গৈ আছে চাই যাব আমি বহুত কষ্ট কৰি ডিজে বাহিৰত ওলালোঁ এতিয়া ডিচু লগাই গোটেইকেইটাকে আৰু মই ভিডিঅ' বনাই আছোঁ ধুনীয়া ধুনীয়া ভালকৈ কৰিবা দেই অঁ ঠিক আছে ফোনটো কৰি লোৱা এতিয়া আমি ডিজে লৈ কেনে যাই আছোঁ খানাৰ ঠাইলৈ আৰু মানে আমি ডিজেত যিমান পইচা দিছোঁ আমাৰ বাজেটে সিমান নাই আমি খাম ইয়াতে খানা তো এইকেইটা আছে গোটেইকেইটা তো ধুনীয়া চাইডৰ ফালে খোলা নো টেনশ্যন গাছ কিনে আমি গায়ে ধোৱা নাই দেৰি কৰি ইমান কষ্ট কৰি এইখিনিহে কৰিলি দেখোন মাত্ৰ নবকবি বেছি মই মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো কিবা এটা খাই আহোঁ ঘৰত তৎক্ষণাত তো খাই কেনে পিছত আৰু বজাৰ কৰিব যাব আছে একো কামেই হোৱা নাই সেইকাৰণে এতিয়া বজাৰ কৰি আছোঁ সিহঁতে কিবা কিবি লৈ আছে আমি বজাৰ কৰি আহিলোঁ আৰু ইয়াত নাচা আৰম্ভ কৰিয়ে দিল মোৰো মন যায় আছে তো এইখিনি ইয়াত আছে আমাৰ বজাৰ সৰু সুৰা অলপ চলপ এতিয়া আমি দিছোঁ মাংস কাটিব তো মাংসখিনি জল্দি জল্দি লৈ যাব লাগে বহুত দেৰি হৈছে আমি মাংস লৈ আহি পালোঁ কিন্তু বহুত দেৰি হ'ল প্ৰায় 12টাই বাজে আৰু আমাৰ একোৱেই হোৱা নাই এই মাত্ৰ জাষ্ট মাংস আনিলোঁ তো জল্দি বনাব লাগে খাব লাগে যাব লাগে নাচব আছে ঠিক দেৰি এচি লাগে বোলে ক'ত মৰো মই এখন আৰু ইফালে আমাৰ মাংস প্ৰায় ৰেডি মানে ভাজি আছে হ'ব আৰু গাইছ এতিয়া আমি বহিছোঁ গোটেইগিলাই ভাত খাবলৈ বোলে কেনে এইটা লাগে ৰখি আছোঁ এইটা ৰখি আছোঁ অপেক্ষা মাথো তোমালৈ যিখিনি খাই কেনে ঘৰত লৈ যাবৰ কাৰণে এইখিনি ৰ'দে মই দেখাই আছোঁ এইচা কি ধুনীয়া পেকিং কৰিছে কি আপিয়ে কাক আনছোঁ খানা খাবা মহিলা তো গাইছ আজি বিজয় এটা বাতৰি ক'ব বোলে এই ক জল্দি এইটো হৈছে অসমৰ বিখ্যাত কুঁৱা অসমৰ হয় নেকি অঁ হৈ অৱশ্যে কেমেৰাত নাতে তাৰপিছত ক এইটো ঘূৰিলেও শেষ নহয় এটা ঘূৰি চাব পাৰি ইলে পানী না মোবাইলটো পৰি গ'লে মৰি গ'ল নাই নোৱাৰা ইতে আশা ভৰসা আৰু এই এইগিলা ধুই থৈ দিবি দে পাতগিলা ধুই থৈ দিবি ইয়াৰ নেক্সট বাৰ খানা খালি ইয়াতে খাব লাগিব না ছাগলক দিছে চাফাই কৰবা চবতকৈ পিছত খোৱাৰ এতিয়াই লাভ মানে যিমান যি আছে চবকেইটা ডাবৰ চাবৰ আগত লৈ কেনে যিমান লাগে লৈ থাক খাই থাক কিন্তু নাটলেহে দিগদাৰ হ'ব আৰু সেইটো প্ৰব্লেম কিবা লাগলি দিম দে পানী চানী মাংস দিয়াত নাই
বিনোদ এতিয়া আমাৰ ভাত ঠাত খোৱা হ'ল কমপ্লিট আৰু নাচিলোঁ অলপমান সেইকাৰণে ঘামি গৈছোঁ অলপ মানুহটো তো কি ৰকম খালি না খালে গাইছ ইয়াৰ এটা ভাল খবৰ আছে দে গাইছ কি গাইছ ইয়াক কালি এটা পিএইচ দিছে আজি যে দিছে এতিয়া কাই ক'ব আমি ভাত ঠাত খালোঁ আৰু এতিয়া মই আহিছোঁ বান্ধৱীকেইটাৰ ওচৰলৈ তো কেনেকুৱা লাগিল খাই খানা কি ৰকম বহুত টেষ্টি খালি মোবাইলে ব্যস্ত গোটেইকেইটাই এতিয়া আমি অলপমান ডেন্স কৰিম তাৰপিছত গোটেইকেইটা ঘৰলৈ যাম তোমালোকে মোৰ চেনেলৰ বিষয়ে কিবা ক'বা নেকি মানে ছোৱালীয়ে ক'লে শুনে আৰু তো সেইকাৰণে কৈ ইয়াৰ ভিডিঅ'বিলাক লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বহুত ভাল ভাল ভিডিঅ' বনাই আগলৈকে যেন আগুৱাই যাব পাৰে আশীৰ্বাদ দিব চবে এইখিনি আৰু কমেণ্ট কৰিব য়েছ খাই পাচ্ছি মোৰ ভিডিঅ' এনেই নাচায় তাতে আৰু বাদৰ গন্ধত এইকেইটাও যিকেইটা চাই আছিল সেইকেইটাও নাচা হৈ যাব দেই হ'ব দে গাইছে বাই বাই অ'কে এতিয়া আমি বক্স দিব আহিছিলোঁ আৰু বহুত ভাগৰ লাগিছে সঁচাকৈ কি ক'ম আৰু আজি এইখিনিয়ে আছিল এনে আমি এটা খানা খালোঁ আজি স্কুলৰ ক্লাছ ফ্ৰেণ্ডকেইটাই তো ভিডিঅ' এটা দিলোঁ আপোনালোকক যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যদি কোনোবা নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ এইখিনিয়ে বাই বাই জয় আই অসম